কি হ'ল কাম আছে মই ৰুম ভাড়া ল'ব যাব হৈছোঁ ৰুম ভাড়া লৈ কি কৰাই গাঁৱত থাকি ভাল নালগা হৈছি অলপ চহৰত থাকোঁ ৰচোন তোক কাই ৰুম ভাড়া দিব ৰুম ভাড়া নাপা নহয় বহুত ৰুম পাইছোঁ মোৰ মনৰ মতন মালিক পোৱা নাই তোক কেনে ৰুম ভাড়াৰ মালিক মই ৰুম ভাড়া মালিক মই বিচাৰিছোঁ যাতে দুটা তিনিটা ওপৰে তিনিটা সংসাৰত মানুহ থকা লাগিব তেতিয়া সেই ঘৰ মানুহৰে ৰুম ভাড়া চালা কুকুৰ মালিকৰ কেইজন পৰিয়াল সেই বিচাৰিছা তই যাই তোক কোনোবা মালিকে বিচছি না গাঁৱৰ পৰা চহৰত কিয় গৈছোঁ এইটোতো জানাই এই ফোন কৰাৰ কাৰণে তাতে ফোন কৰাতে যদি মালিকৰ পৰিয়াল ঢেপ ঢেপে থাকে হাল্লা চিল্লা কৰি থাকে বেছি পৰিয়াল থাকিলে মোৰ অসুবিধা হ'ব সেইকাৰণে মই কম পৰিয়াল থকা ৰুমতে মই ৰুম ভাড়া মাথা মাৰিছোঁ পইচা যাই যাব ফোন কৰি সুবিধা পাব লাগিব না সেইটো কাৰণতে লৈছোঁ মালিক গেলাই